ভৈৰৱ দেউৰী ডাঙৰীয়া, সিদ্ধাৰ্থ অংকুৰ শৰ্মা ডাঙৰীয়া, নৱনীতা সন্দিকৈ ডাঙৰীয়ানী, সভাত উপস্থিত উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰভু ঈশ্বৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱগোস্বামী ডাঙৰীয়া, গড়মূৰ সৰু সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী হৰিদেৱ গোস্বামী ডাঙৰীয়া, পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামী ডাঙৰীয়া, নতুন কমলাবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ সত্যজিৎ মহন্ত বাপ, বেঙেনাআটি সত্ৰৰ ডেকা সত্ৰাধিকাৰ টুটু গোস্বামী প্ৰভু ঈশ্বৰ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত পদ্মশ্ৰী গোপীৰাম বৰবায়ন বৰভকত বুঢ়াভকত ডাঙৰীয়া, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ নিৰোধ বৰুৱা, উপস্থিত ৰাইজ আইসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, মাজুলীত আজি আমি মিছন বসুন্ধৰা ২ আঁচনিৰ অধীনত ভূমিপট্টা বিতৰণ কৰিবৰ বাবে উপস্থিত হৈছোঁ। বছৰত দুবাৰ তিনিবাৰ মই ভাবোঁ মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰায় ৩-৪ মাহৰ মূৰত মাজুলী এবাৰ অহাই হয়। গতিকে মই বেলেগ বিষয়লৈকে নগৈ পোনে পোনে আজি আমাৰ সভাৰ মূল উদ্দেশ্যলৈকে আহিব খুজিছোঁ। মাজুলী আমি সকলোৱে জানো যে ব্ৰহ্মপুত্ৰৰ এটা আটাইতকৈ ডাঙৰ ৰিভাৰ আইলেণ্ডে নহয় বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ, কিন্তু অত্যন্ত জনজাতীয় খিলঞ্জীয়া অনুসূচিত জাতিৰ লোকসকলে বসবাস কৰাৰ পিছতো মাজুলী ৰাইজৰ বহু লোকৰ হাতত ভূমিপট্টা নাছিলে। জিলা আয়ুক্ত মহোদয়ে আমাক উল্লেখ কৰিছে যে যেতিয়া আমি মিছন বসুন্ধৰা ২ আঁচনি আৰম্ভ কৰোঁ ৩০,০০০তকৈও অধিক লোকে ভূমিপট্টা বিচাৰি আবেদন কৰিছিলে। মাজুলীত ২ লাখৰ ওচৰা ওচৰি ভোট আছে। যদি ২ লাখ ভোট আছে পৰিয়াল ৫০,০০০ হ'ব, আৰু ৫০,০০০ পৰিয়ালৰ যদি ৩০,০০০ পৰিয়ালৰে মাটিৰ ভূমিৰ পট্টা নাই, তাৰমানে আজি আমি স্বাধীনতাৰ ৭৫ বছৰ কি অৱস্থাত পাৰ কৰিছোঁ তাক আমি সকলোৱে আজিৰ দিনটোত আকৌ এবাৰ মনত পেলাম। মাটিৰ পট্টা নোহোৱাৰ কাৰণে আমাৰ কি হৈছে যে মাটিৰ পট্টা নাথাকিলে মাটিৰ মূল্য বহুতখিনি কম হৈ থাকে। কাৰোবাক মাটি বিক্ৰী কৰিলেও মাটিৰ মূল্য নাপাওঁ। বেংকত লোন ল'বলগীয়া হ'লে আমি মাটিৰ কাগজ দিব নোৱাৰোঁ। চৰকাৰী বহু আঁচনি আমি বঞ্চিত হওঁ। প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ দৰে আঁচনি, য'ত মাটিৰ গৰাকী হ'ব লাগে, মাটিৰ গৰাকী নাই হোৱা কাৰণে মাজুলীত আমি বহু লোকক এতিয়াও প্ৰধানমন্ত্ৰীৰ সন্মান নিধিৰ আমি পুঁজি দিব পৰা নাই। মাজুলীত বহুত উন্নয়নমূলক কাম হৈ আছে। যদি কাৰোবাৰ আমি চৰকাৰে মাটি লওঁ, মাটিৰ পট্টা নাথাকিলে আমি উপযুক্ত মূল্য দিব নোৱাৰোঁ, কাৰণ মাটিখিনি চৰকাৰী কাগজত চৰকাৰী মাটি বুলি লিখা থাকে। আৰু মাটিৰ অধিকাৰ পোৱাৰ লগে লগে অকল মোৰ প্ৰজন্মটোৱে সুৰক্ষিত হৈছে তেনেকুৱা নহয়, মোৰ পিছৰ প্ৰজন্মবিলাকো মাটিৰ কাগজ পোৱাৰ পিছত সুৰক্ষিত হ'ব পাৰে। আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে একেলগে একেখন মঞ্চতে আজি আমি মাজুলীত ১০,৯৩২টা পৰিয়ালক আমি ম্যাদী পট্টা আমি প্ৰদান কৰিম। আচলতে আমি পট্টাৰ কাগজ ল'বই নালাগে। আপোনালোকৰ মোবাইলতে আমি ডিজি লকাৰ সৃষ্টি কৰিছোঁ। পট্টাখন আমি পঠাই দিম, সদায় পট্টাখন থাকিয়ে যাব। হেৰালেও পট্টাখন উলিয়াই ল'ব পাৰিম, অফিচত যাব নালাগে। কিন্তু তথাপিতো কাগজৰ পট্টা এখনো সভাৰ পিছত আমি একেলগে পাম।
আজি আপোনালোকে চিন্তা কৰক যে মাজুলীত 10,932 একেলগে একেখন মঞ্চতে আমি এই ধৰণে মাটিৰ পট্টা দিয়া আৰু প্ৰতিখন মাটিৰ পট্টা খিলঞ্জীয়া লোকে পোৱা এটা বহুত ডাঙৰ প্ৰাপ্তি। আপোনালোকৰ মনত যেনেকৈ আনন্দ, মাজুলীৰ কাৰণে কিবা এটা কৰিবলৈ পাই ময়ো আজি অত্যন্ত আনন্দিত। ময়ো প্ৰাপ্তিৰ আনন্দত ময়ো অত্যন্ত সুখ অনুভৱ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি মিছন বসুন্ধৰা 2ৰ পিছত আমি মিছন বসুন্ধৰা 3 আৰম্ভ কৰিব খুজিছোঁ। 3ৰ সময়ত আমি কি কৰিব খুজিছোঁ যে মিছন বসুন্ধৰা 1 যেতিয়া আৰম্ভ হৈছিলে আমি অসমত 19 লাখ মানুহৰ মাটি বাৰীৰ সমস্যা দূৰ কৰিছিলোঁ আৰু 1ত আমি শিকিছিলোঁ যে মানুহৰ কি কি সমস্যা সমাধান কৰিলে মাটিৰ কাগজ দিব পাৰি। 2ত যেতিয়া আমি মাটিৰ পট্টা দিলোঁ তেতিয়া আমি আৰু বুজিলোঁ যে এতিয়াও মাটিৰ কি সমস্যা আছে। কৰবাত মানুহ বাস কৰি আছে, মাটি লাখেৰাজ হৈ আছে। কৰবাত মানুহ মাটিত বাস কৰি আছে, নন কেডেষ্ট্ৰিয়েল ভিলেজ হৈ আছে। কৰবাত মানুহ বাস কৰি আছে, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কাৰণে খিলঞ্জীয়া লোকসকলে মাটিৰ পট্টা পোৱা নাই আৰু জনজাতীয় লোকসকলে হেৰিডেটৰী মাটি পাব পৰা নাই, কাৰণ মাটি বেছিত ভোগ কৰি আছে। চৰকাৰে মাত্ৰ 7 বিঘাহে মাটি দিয়ে। এই বিভিন্ন সমস্যাবিলাক আমি মিছন বসুন্ধৰা 1ৰ সময়তো শিকিলোঁ, মিছন বসুন্ধৰা 2ৰ সময়তো আমি শিকিলোঁ। মোৰ মনত এইটোৱে ইচ্ছা যে আমি মিছন বসুন্ধৰা 3 আৰম্ভ কৰি 2026 চনৰ আগতে আৰু যিবিলাক ভূমিহীন লোকৰ হাতত মাটি নাই তেওঁলোককো যাতে আমি মাটিৰ পট্টা গতাই দিব পাৰোঁ। অৰ্থাৎ আমাৰ 5 বছৰৰ কাৰ্যকালত মাটি বাৰীৰ সমস্যাখিনি আমি মানুহক সমাধান কৰি দিব খুজিছোঁ। আৰু অকল পৰিয়াল আৰু যে মানুহৰে মাটিৰ সমস্যা আছে তেনেকুৱা নহয়। আমাৰ বহুত নামঘৰ আছে, মাটিৰ পট্টা নাই। সত্ৰ পাতিছোঁ, মাটিৰ পট্টা নাই। মন্দিৰ হৈছে, মাটিৰ পট্টা নাই। ক্লাব হৈছে, মাটিৰ পট্টা নাই। যুৱক সংঘ হৈছে, মাটিৰ পট্টা নাই। দনীয় পলুৰ অনুষ্ঠান পাতিছোঁ, মাটিৰ পট্টা নাই। অৰ্থাৎ ব্যক্তিৰ লগে লগে সামাজিক অনুষ্ঠানবিলাকৰো হাতত মাটি নাই। চৰকাৰে পুঁজি এটা দিলে মাটিৰ কাগজ খোজে, SDC অফিচত গৈ কিবা কিবি কৰি কাগজ বনাই দিব লাগে। আনকি মাজুলীৰ সত্ৰসমূহৰো মাটি বাৰীৰ বহুত সমস্যা আছে। মিছন বসুন্ধৰা 3ত আমি ব্যক্তিৰ লগতে অনুষ্ঠানসমূহৰো আমি মাটিৰ সমস্যা আমি সমাধান কৰি দিব খুজিছোঁ। আমাৰ মাটি থকা মানুহৰ কিছুমান পট্টা একেলগে আছে, এজমালি পট্টা বুলি কওঁ। একেলগে মাটিৰ পট্টাবিলাক থকাৰ কাৰণে যেতিয়া বিক্ৰী কৰাৰ সময়ত এজন মানুহে চহী নামাৰিলে আনজন মানুহে মাটিটো বিক্ৰী কৰিব নোৱাৰে। ঘৰত কাজিয়াও লাগে। আমি মিছন বসুন্ধৰা 3ৰ সময়ত আমি এই এজমালি পট্টাবিলাকো আমি পৰিয়ালটোৰ মাজত পৃথকীকৰণ কৰি দিব খুজিছোঁ, যাতে মানুহৰ আৰু মাটি বাৰী লৈ কোনো ভায়েক ককায়েকৰ মাজত যাতে আৰু কাজিয়া পেচাল লাগিব নোৱাৰে। শ্ৰদ্ধাৰ ৰাইজ, এই মিছন বসুন্ধৰা 2ৰ সময়ত আমি 3 লাখ বিঘা মাটি ৰাইজৰ মাজত বিতৰণ কৰিবলৈ সক্ষম হৈছোঁ। যোৱাকালি মই ঢকুৱাখানাত আছিলোঁ, তাতো প্ৰায় 12,000 ব্যক্তিয়ে মাটিৰ পট্টা পাইছে। আগতে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিলে, আহোম চুতীয়াসকলেও তাত মাটি পোৱা নাছিল। এইবাৰ প্ৰথমবাৰৰ বাবে তেওঁলোকে মাটি পালে। আজি মাজুলীত 10,000, ইয়াৰ পৰা মই গহপুৰলৈকে যাম, গহপুৰতো 9,000 লোকে মাটিৰ পট্টা পাব।
বসুন্ধৰা 1ৰ সময়ত 19 লাখ, বসুন্ধৰা 2ৰ সময়ত 3 লাখ পৰিয়ালৰ আমি মাটি বাৰীৰ সমস্যা সমাধান কৰিছো। আপোনালোকে চিন্তা কৰক, চৰকাৰ গঠন হোৱাৰ পিছতেই মই মাজুলীলৈ আহিছিলোঁ। খুব সম্ভৱ 2021 চনৰ মে মাহৰ 20-22 তাৰিখে মই মাজুলীত আহিছিলোঁ। তাৰ পিছত কোভিড, ভেকচিন, কোভিড চেণ্টাৰ, হস্পিটাল, 8 মাহ আমি কোভিডৰ সৈতে যুঁজিলোঁ। হাতত কিমান দিন পালোঁ? 2টা বছৰ। আৰু এই 2টা বছৰৰ ভিতৰতে আমাৰ ৰাজ্যখনত কিমান ডাঙৰ কৰ্মযজ্ঞ আৰম্ভ হৈছে আপোনালোকে এবাৰ ভাবি চাব পাৰে। ভুৱন গাম ডাঙৰীয়াই উল্লেখ কৰিছে যে 700 জনতকৈও অধিক ল'ৰা ছোৱালীয়ে যোৱা 2টা বছৰত মাজুলীৰ পৰা চৰকাৰী চাকৰি পাইছে। কোনো দালালক 1 টকা দিবলগীয়া হোৱা নাই, বিনা পইচাত মেধাৰ ভিত্তিত চাকৰি পাইছে। মই যেতিয়া প্ৰতিশ্ৰুতি দিছিলোঁ যে 1 লাখ চৰকাৰী চাকৰি আমি দিম, মোক দলৰ ভিতৰতো বহুতে কৈছিলে যে এনেকুৱা প্ৰতিশ্ৰুতি কিয় দিব লাগে, পিছত গৈ দলটো বিপদত পৰিব। কিন্তু মোৰ মনত বিশ্বাস আছিল যে আমি দিব পাৰিম। আজি 2 বছৰৰ ভিতৰত আমি 96,000 ল'ৰাক ছোৱালীক আমি চাকৰি দিলোঁ। এটাও কোৰ্ট কেছ নহল, এটা দালালেও 1 টকা খাব নোৱাৰিলে। নিকা পদ্ধতিত আজি 1 লাখৰ কম, 4,000 কম 96,000 ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে। মোক এছেম্বলিত সোধে 1 লাখ কেতিয়া হ'ব? মই আৰু 4,000 চাকৰিটো 2-3 মাহত হৈ যাব। কিন্তু 1 লাখতো আমি শেষ কৰিব খোজা নাই। 1 লাখৰ ওচৰ চপাৰ লগে লগে আৰু 35,000 চাকৰি আজি আমি তাৰ বিজ্ঞাপন মুকলি কৰি দিছোঁ। আমাৰ যুৱক যুৱতীসকলৰ আশা যাতে ভংগ নহয়, তেওঁলোকে যাতে আশাৰ পোহৰ সদায় দেখি থাকিব পাৰে। আজি এতিয়া মই ঢকুৱাখানাৰ কাৰেঙৰ পৰা আহি আছোঁ। মোক ল'ৰা ছোৱালীবিলাকে সুধি আছে, দাদা পুলিচৰ এডমিট কাৰ্ড কেতিয়া আহিব? মই কৈছোঁ জুলাই মাহত আহিব, চিন্তা কৰিব নালাগে। তাৰমানে মানুহৰ মনত এটা অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি হ'ল। মানুহৰ মনত আশাৰ সঞ্চাৰ হ'ল। নিৰ্বাচনৰ আগতে আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ। মানুহে কৈছিলে ইলেকশ্যন আছে, ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব। ইলেকশ্যনৰ আগত 15-16 লাখ মানুহে অৰুণোদয় পাইছিল। আজি অৰুণোদয় পোৱা পৰিয়ালৰ সংখ্যা 30 লাখ হ'লগৈ। 830 টকা 1250 টকা হ'ল। গছডাল উঘালি কোনেও নেপেলালে, বৰঞ্চ ইলেকশ্যনৰ আগত ৰোৱা গছডাল এতিয়া বটবৃক্ষত পৰিণত হ'ল। তাৰ ছাট 30 লাখ মানুহে আজি কৰবাত নহয় কৰবাত কিবা এটা আৰ্থিক সহায় পাইছে। এতিয়া মোৰ কল্পনা যে মাজুলীত এতিয়াও মোক কিছুমান পৰিয়ালে কয় যে অৰুণোদয় পোৱা নাই। মই সেইকাৰণে এইবাৰ চিন্তা কৰিছোঁ যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে আমি অৰুণোদয় দি দিম, যাতে আৰু কোনেও পোৱা নোপোৱাৰ সমস্যাটো আৰু নোহোৱা হৈ যায়। ৰেচন কাৰ্ডত বিনামূলীয়া চাউল পালোঁ, অৰুণোদয়ত 1250 টকা পালোঁ, হেল্থৰ ইঞ্চুৰেঞ্চ কাৰ্ড হ'ল প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা হ'ল, উজ্জ্বলা গেছ পালোঁ। আৰু তাৰ লগত মোৰ এতিয়া মনত ইচ্ছা যে পৰিয়ালটোৰ মুৰব্বীজনক আমি যদি প্ৰধানমন্ত্ৰীৰ বীমা আঁচনিৰ অধীনত আনিব পাৰোঁ, ইঞ্চুৰেঞ্চ ৰাইজে দিব নালাগে, ইঞ্চুৰেঞ্চৰ টকাটো চৰকাৰে দিব, তেতিয়া মুৰব্বীজনৰ কিবা কাৰণত মৃত্যু হ'লেও পৰিয়ালটোৱে অন্তত কিছু টকা চৰকাৰৰ পৰা পাবলৈ সক্ষম হ'ব। আজি এই কথাবোৰ আগত কোনেও চিন্তা কৰা নাছিল, কল্পনা কৰা নাছিল। যেতিয়া মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাইৰ কথা কৈছিলোঁ, মানুহে বিশ্বাস কৰা নাছিল।
12 লাখ পৰিয়ালে আজি মাইক্ৰ ফাইনেন্সৰ লোনৰ পৰা ৰেহাই পালে আৰু 5 লাখ পৰিয়াল বাকী আছে ইলেকশ্যনৰ পিছত সেইখিনিও আমি এনঅ'চি গতাই দিম যাতে সকলো মহিলা ইলেকশ্যনৰ আগত লোৱা লোনৰ পৰা মুক্তি পাব পাৰে শ্ৰদ্ধাৰ ৰাইজ মিছন বসুন্ধৰাই 25 লাখ ওচৰা ওচৰি ব্যক্তি অনুষ্ঠানক আজি মাটিৰ অধিকাৰ পোৱাত সহায় কৰিল ট্ৰাইবেল বেল্ট এণ্ড ব্লকতো খিলঞ্জীয়া লোকৰ মাটিৰ স্বীকৃতি হ'ল আজি এক আন্দোলন বিবৰ্জিত পৰিৱেশত অসমত শিক্ষাৰ পৰিৱেশ উভতি আহিল খেল মহাৰণ সাংস্কৃতিক মহাসংগ্ৰাম অমৃত বৃক্ষ আঁচনি বিহুৰে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ড লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱাক নতুন ৰূপত সজাই পৰাই তোলা আজি আমি অসমৰ সাংস্কৃতিক আত্মাটোক আকৌ এবাৰ মানুহৰ মাজত আমি আত্মগৌৰৱ আৰু বিশ্বাসে উলিয়াই দিম ৰাস পাতোতেও আমি সহায় কৰিলো বিহু পাতোতেও আমি সহায় কৰিলো আজি অসমৰ জাতীয় জীৱনলৈ আমি পুনৰ এবাৰ আমাৰ সাংস্কৃতিক ঐতিহ্যক আকৌ এবাৰ নতুনকৈ আমি বহমান কৰি পেলালো আমাৰ ৰাজ্যখনলৈ উন্নয়নৰ নতুন দিগন্ত আহিলে অসমত 23খনকৈ মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল অসম মালাৰ আঁচনিবিলাকে আমাৰ ৰাজ্যখনক বহু দূৰলৈ আগুৱাই লৈ গ'ল আজি ভুৱন গাম ডাঙৰীয়াই মোক কৈছে ৰাস্তাত আহোঁতে যে দৰিয়াৰ দলংখন নতুনকৈ বনাই দিব লাগে মই কৈছো ঠিক আছে পুৰণা দলংখনৰ জাগাত আমি আৰু এখন দীঘলকৈ নতুন দলং বনাই দিম যোৱাবাৰ আহোঁতে মোক কৈছিলে যে টুনি নৈখনত আকৌ পানী বুৱাই দিব লাগে আজি আমি 22 কোটি টকাৰ অনুমোদন কৰিলো মাজুলীৰ মাথাউৰিৰ গাতে আৰু মাথাউৰি লগাই 4000 বিঘাতকৈ অধিক কৃষি মাটি মানুহৰ বাবে আমি উদ্ধাৰ কৰি দিলো আজি কাৰেঙৰ পৰা মাতমৰা হৈ মাজুলীলৈ আহোঁতে মনটোত এখন নতুন অসমৰ প্ৰতিচ্ছবি দেখা পালো আজি আমি এখন নতুন অসম নিৰ্মাণৰ বাবে আজি আমি আগুৱাই যাব পাৰিছো কোনে কল্পনা কৰিছিল যে মাজুলী যোৰহাটৰ লগতো লগ লাগিব আৰু মাজুলী বিহপুৰীয়াৰ লগতো লগ লাগিব কোনেও আমি কল্পনা কৰিব পৰা নাছিল আজি মাজুলী ৰাস্তা ঘাটৰ পৰিৱেশ প্ৰতিশ্ৰুতিৰে আমি পাহৰি যাওঁ পুৰণা দিনবিলাক কেনেকুৱা আছিল আমিও মনত পেলাব নোখোজো আজি আমাৰ ৰাজ্যখনে যোৱা 2টা বছৰৰ ভিতৰতে এক নতুন দিগন্তলৈ গতি কৰিলে ৰাইজৰ সৰু সৰু সমস্যা আমি কতো এৰি দিয়া নাই ড্ৰাগছৰ বিৰুদ্ধে আন্দোলন হওক বা খুটখুৰ মানুহৰ বিৰুদ্ধে ব্যৱস্থা হওক বাল্য বিবাহৰ বিৰুদ্ধে ব্যৱস্থা হওক আমি অসমৰ পৰা সামাজিক ব্যাধিবিলাক আমি নোহোৱা কৰি দিব খুজিছো আমাৰ চিন্তা আৰু আগুৱাই গ'ল যে মাজুলীতো দুই পাৰে দলং হ'ব কোনোবা ধনী মানুহে আহি মাজুলীৰ দুখীয়া মানুহৰ পৰা মাটিবোৰ কাঢ়ি ল'ব নেকি কিনি ল'ব 2 টকা দি 10 টকাত বিক্ৰী কৰিব নেকি এইবাৰ আমি আমাৰ বিধানসভাৰ বাজেটত উল্লেখ কৰিছো যে সমগ্ৰ মাজুলীখনকে আমি হেৰিটেজ বেল্ট এণ্ড ব্লক কৰিম আমাৰ খিলঞ্জীয়া মানুহৰ মাটি কোনেও কিনা বেচা কৰিব নোৱাৰিব মাজুলীৰ মানুহৰ মাটি মাজুলীৰ মানুহৰ হাততে থাকিব কোনেও আহি কিনিব নোৱাৰে যি দিনাখনৰ পৰা বেল্ট এণ্ড ব্লক হ'ব তাৰ পিছৰ পৰা কোনো নতুন মানুহে মাজুলীত আৰু মাটি কিনা বিক্ৰী কৰিব নোৱাৰিব এই ধৰণৰ চিন্তা যদি আজিৰ পৰা 25 বছৰ আগত আমি কৰিলোহেঁতেন
বৰপেটা সত্ৰৰ কাষৰ মাটিটো কোনো মিয়া মুছলমান আহি বহিব নোৱাৰিলেহেঁতেন, বটদ্ৰৱাটো আহি বহিব নোৱাৰিলেহেঁতেন। তেওঁলোকৰ বহাত আপত্তি নাই, মাটি আছে বহিব, কিন্তু সত্ৰৰ গাতে লাগি মাটি দখল কৰি বহিব তাকতো আমি কোনেও নিবিচাৰো। তোমালোকৰ জায়গাত তোমালোক থাকা, আমাৰ জায়গাত আমি থাকো। কিন্তু আজি আমাৰ সমগ্ৰ নামনি অসমখনত খিলঞ্জীয়া লোকৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা হৈ গ'ল, মধ্য অসমৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা হৈ গ'ল। আমি যদি আজি আমাৰ চৰকাৰে ক'লে বৰপেটাত আমি হেৰিটেজ বেল্ট এণ্ড ব্লক বনাম, বৰদোৱাত আমি হেৰিটেজ বেল্ট এণ্ড ব্লক বনাম, নাৰায়ণপুৰত মাধৱদেৱৰ জন্মভূমি তাতে আমি হেৰিটেজ বেল্ট এণ্ড ব্লক বনাম, মাজুলীত আমি হেৰিটেজ বেল্ট এণ্ড ব্লক বনাম। নাৰায়ণপুৰ আৰু মাজুলীত দেৰি হোৱা নাই, কিন্তু বৰপেটা আৰু বটদ্ৰৱাত বহুত দেৰি হৈ গৈছে। যিখিনি পাৰো সেইখিনিহে মাত্ৰ আমি বচাব পাৰিম। আজি বিধানসভাত মোক কৈছিলে যে আমি কিয় মাটি পোৱা নাই। মই বোলো আপোনালোকে মাটি পাব যেতিয়া মাটি পাব, কিন্তু অসমত যদি প্ৰথম মাটি পাব লাগে জনজাতীয় লোকে পাব, অনুসূচিত জাতিৰ লোকে পাব, মৰাণ মটক আহোম চুতীয়াই পাব, কোচ ৰাজবংশীয়ে পাব, তাৰ পিছত যদি কাবাৰ নম্বৰ আহে যদি আহিব। বিধানসভাত ইমান খোলা কৰি কথা কোৱা কোনেও সাহসে গোটাব পৰা নাছিল। আজি আমি চিন্তাও নকৰো, কাৰণ জাতি মাটি আৰু ভেটি ৰাখিবৰ কাৰণে এই চৰকাৰখন আহিছে। সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ'ল। আজি অসমীয়া মানুহে 105টাকৈ বিধানসভাত বিধায়ক হোৱাৰ শক্তি পাল। 2026 চনত যেতিয়া নতুন এছেম্বলি আহিব তেতিয়া আপোনালোকে এছেম্বলিখন দেখিব অসমীয়া মানুহ আমাৰ ভাৰতীয় মানুহেৰে পৰিপূৰ্ণ হৈ থাকিব। অনুপ্ৰৱেশকাৰীসকলে আৰু যিমানটো পাব লাগে তাতকৈ বেছি পোৱাৰ দোকানখন বন্ধ হৈ গ'ল। আজি এই কথাবিলাক আমি জাতিটোৰ স্বাৰ্থত সুন্দৰকৈ আগুৱাই লৈ গৈছো, আৰু অসমৰ ৰাইজৰ আমি অকুণ্ঠ মৰম আশীৰ্বাদ পাইছো। আজি অসমৰ ৰাইজে আমাক আশীৰ্বাদ দিছে। কেতিয়াবা মোক কিছুমান মানুহে ধমকি দিয়ে। যোৱাকালি আমি এখন আইন বাতিল কৰিব খুজিছিলো য'ত কাজীবিলাকে বিয়াও পাতিব পাৰে, তালাকো কৰাই দিব পাৰে, আৰু 9 বছৰীয়া 11 বছৰীয়া ছোৱালীকো বিয়া পাতি দিব পাৰে। কংগ্ৰেছৰ মানুহবিলাকে মোক খং কৰি আছিল যে এই আইনখন কিয় বাতিল কৰিব লাগে। মই বোলো বেটাহঁত, 9 বছৰ 11 বছৰ ছোৱালীৰ বিয়া হোৱাটো কোনোবাই বিচাৰে নেকি? তেতিয়া তেওঁলোকে উত্তৰ নিদিয়ে, বোলে নহয় ধৰ্ম নিৰপেক্ষতা। ধৰ্ম নিৰপেক্ষতা তেনেকে নহয়। ধৰ্ম নিৰপেক্ষতা সামাজিক ন্যায়ৰ ওপৰত প্ৰতিষ্ঠা হয়। যিখন সমাজত সামাজিক ন্যায় নাথাকে সেইখন সমাজত ধৰ্ম নিৰপেক্ষতাও প্ৰতিষ্ঠা হ'ব নোৱাৰে। আজি আমি আৰু নতুন নতুন কাম কৰিব খুজিছো। ভুৱন পেগু ডাঙৰীয়াই কৈছে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম, 1.5 লাখ 2 লাখ ল'ৰাই চাকৰি পাব। যিখিনি ল'ৰাই চাকৰি কৰিব নোখোজে, উদ্যোগ কৰিব খোজে, তেওঁলোককো আমি আজি চৰকাৰৰ পৰা পুঁজি দিয়াৰ ব্যৱস্থা কৰিছো। অহা সপ্তাহৰ পৰা মাজুলীতো ইণ্টাৰভিউ আৰম্ভ হ'ব। আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে চাকৰি পোৱা নাই তেওঁলোকে চৰকাৰৰ পৰা ব্যৱসায় উদ্যোগ প্ৰতিষ্ঠা কৰাৰ কাৰণে পুঁজি পাব। এতিয়া মই য'তে মিটিঙত গৈছো আৰু এটা নতুন কথা কৈ আছো যে আমাৰ বাইদেউসকলক আমি লাখপতি বনাম। এতিয়া বনিব ইচ্ছা আছে নে নাই? কাৰ কাৰ নাই হাত দাঙকচোন। আচ্ছা, বনিব কাৰ কাৰ ইচ্ছা আছে হাত দাঙক এতিয়া। বাপৰে, ইমান লাখপতি বাইদেউ হৈ যাব। পিঠা তিঠা পাম নে নাই? মাজুলীত আহিলে পাম নে নাই? এতিয়া কেনেকে লাখপতি বনিব লাগে এইটো মই বুজাই দিওঁ, ঠিক আছে? ফৰ্ম পালে নে নাই? ফৰ্মখন ল'লে নে নাই আপোনালোকে?
এতিয়া 2, 3, 4, 5, 6 তাৰিখ এই সপ্তাহটোৰ ভিতৰত আপোনালোকে ফৰ্মখন ঘূৰাই দিব। আৰু যেতিয়া ফৰ্মখন ঘূৰাই দিব, ফৰ্মখনত বেংকৰ একাউণ্ট নম্বৰটো ভাল কৰি লিখিবই। IFC কোড আৰু একাউণ্ট নম্বৰটো ভাল কৰি লিখিব। আৰু ফৰ্মটো লোৱাৰ পিছতে কোনোবা এটা দিন আপোনালোকৰ বেংক একাউণ্টত আমি টুপুং কৰি 10,000 টকা ভৰাই দিম। তেতিয়া আমি টকাটো লৈ কি কৰিম? হাজবেণ্ডক দি দিম, গিৰিয়েকক দি দিম নহয়? কোনে কোনে গিৰিয়েকক টকাটো দিব? হাত দাঙকচোন। কোনেও নিদিয়ে? সঁচা কৈছেতো মোক। যিসকলে নিদিব আৰু কিবা এটা কাম আৰম্ভ কৰিব, তেওঁলোকক আমি আৰু 25,000 টকা দিম। এই 25,000 টকা বেংকৰ পৰা দিম, 12,500 ঘূৰাই দিব লাগিব আৰু 12,500 ঘূৰাই দিব নালাগে। এতিয়া 10 আৰু 25 কিমান হ'ল? 35,000 হ'ল। 35,000 টকা লৈ আমি কাম বন কৰিলে 2 বছৰৰ ভিতৰত আমি লাখপতি বনি যাম। আৰু যিবিলাক তথাপিতো লাখপতি নবনে, 10-20,000 টকা মই আৰু চৰকাৰৰ পৰা দি দিম, হ'ব? কিন্তু লাখপতি বনাইহে এৰিম। কিন্তু যিসকলে আৰু হাজবেণ্ডক বহুত মৰম কৰে, টকাটো দি দিয়ে, সেইখিনি নহ'ব আৰু, হয়নে? মই কৈছোঁ যে আমাৰ মহিলাসকলে হাজবেণ্ডক বহুত মৰম কৰে, এতিয়া হাজবেণ্ডেও মহিলাসকলক মৰম কৰিব লাগিব, হয়নে? এই টকাটো নল'লেই মৰমটো গম পোৱা যাব। ঘৰত কৈ দিব মই তেনেকৈ কৈছোঁ বুলি, ঠিক আছে? এতিয়া আমি আমাৰ ছোৱালীসকলৰ কাৰণেও আৰু এটা নতুন আঁচনি আনিছোঁ। মই ছোৱালী আঁচনি আনিলে ল'ৰাবিলাকে কয়, দাদা আমাৰ কাৰণে নাই নেকি? মই বোলো ৰখ, আমিতো ছোৱালীৰ পেটৰ পৰাহে জন্ম হৈছোঁ, গতিকে প্ৰথমতে ছোৱালীকে দিব লাগিব। কোনোবা আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা ইয়াত? আছে? কোনোতো নাই? আচ্ছা, এতিয়া আজিও মেট্ৰিক পৰীক্ষা চলি আছে, হয়নে? যেতিয়া মেট্ৰিক পৰীক্ষা চলিব, ৰিজাল্ট দিব, 5 লাখ ল'ৰা ছোৱালীয়ে যদি মেট্ৰিক পৰীক্ষা পাছ কৰে, 2.5 লাখ ছোৱালী থাকে। কিন্তু কলেজত নামভৰ্তি 1 লাখে কৰে, বাকীয়ে কলেজত নাম নলয়। কিয় নাম নলয়? এডমিশ্যনটোতো চৰকাৰে বিনামূলীয়া দিছে, কিন্তু কলেজত পঢ়িবৰ কাৰণেওতো কিতাপ পত্ৰ কিনিব লাগিব। ডেইলি কলেজত অহা যোৱা কৰিবৰ কাৰণে দেউতাক মাকে কিবা এটা টকা দিব লাগিব। ক'ৰ পৰা দিব? সেইকাৰণে দেউতাক মাকে কি কৰে, ছোৱালীটোক কলেজত নপঢ়াই বিয়াৰ দৰা চাবৰ কাৰণে আৰম্ভ কৰে, যে ক'ৰবাৰ পৰা ভাল ল'ৰা এটা পালে বিয়া দি দিওঁ। এইবাৰ আমি কৰিছোঁ কি, যে এডমিশ্যনটোতো ফ্ৰী পাবই। মেট্ৰিক পাছ কৰা যিমান ছোৱালী কলেজত এডমিশ্যন ল'ব, তেওঁলোকক মই চৰকাৰৰ পৰা তেওঁলোকক 10,000 টকা আমি ছোৱালীসকলক দি দিম। দেউতাক মাকৰ কষ্ট অলপ কমিব, ছোৱালীবিলাকে কলেজত নামভৰ্তি কৰিব পাৰিব। যিবিলাকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি গ্ৰেজুৱেশ্যনত যাব, তেওঁলোকক আমি 12,500 টকা দিম। আৰু যিবিলাকে পোষ্ট গ্ৰেজুৱেট পঢ়িব, তেওঁলোকক আমি 15,000 টকা দিম, যাতে দেউতাক মাকে ছোৱালীসকলক পঢ়া শুনা কৰাৰ পথত আগবঢ়াই লৈ যায়। কাৰণ আজিকালি ছোৱালীৰ বহুত সুবিধা, ছোৱালীৰ চাকৰি বহুত বেছি, ব্যক্তিগত খণ্ড, প্ৰাইভেট ইনষ্টিটিউট, গভৰ্ণমেণ্ট। গতিকে ছোৱালীক যিমানেই আমি পঢ়া শুনা কৰোৱাম, আমাৰ সমাজখন সিমানেই আগবাঢ়ি যাব। সেইকাৰণে মই আই মাতৃসকলক অনুৰোধ কৰিম যে এইবাৰ যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক পাছ কৰিব, তেওঁলোকক যাতে আমি কলেজত নামভৰ্তি কৰাই দিওঁ আৰু তেওঁলোকক পঢ়া শুনাৰ যথেষ্ট দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব। আমি অসমত ছোৱালীসকলক
কলেজত যোৱাটো বিচাৰিছো যাতে আমাৰ সমাজখন আগুৱাই আগুৱাই গৈ থাকিব পাৰে। মই যেতিয়াই মাজুলীত আহোঁ, মাজুলীৰ বহুত এপ্লিকেশ্যন আহে, মই ঘৰত গৈ পিছত গৈ পঢ়োগৈ। এবিধ এপ্লিকেশ্যন আহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। বহুতে ঘৰ পোৱা নাই, মোক আবেদন কৰে। ইলেকশ্যনৰ পিছত এইবাৰ আকৌ এবাৰ আমি জিঅ' টেগিংটো খুলি দিম। যিসকলে জিঅ' টেগ কৰিব পৰা নাছিল তেওঁলোকে জিঅ' টেগ কৰিব পাৰিব। মোদী ডাঙৰীয়াই ভাৰতত আৰু 2 কোটি ঘৰ বনাব, তাৰ পৰাও আমি পাম, আৰু মুখ্যমন্ত্ৰীৰ আৱাস যোজনাও আৰম্ভ হ'ব। গতিকে এই দুইটাৰ সুবিধা লৈ আমি আকৌ এবাৰ আপোনালোকক প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ আমি সহায় দিয়াৰ বাবে ব্যৱস্থা কৰিম। যোৱাবাৰ মই মাজুলীত আহোঁতে জল জীৱন মিছনৰ আঁচনিসমূহ লৈ বহুতে মোক কৈছিলে যে আঁচনিবিলাক ভাল হোৱা নাই। মই ব্যৱস্থা কৰিছোঁ, অকণমান আমাৰ ৰাজ্য চৰকাৰৰ পৰা টকা দি হ'লেও আমি আঁচনি কেইখন কাৰ্যক্ষম কৰিম। সেই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দিব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, জীৱন জ্যোতি বীমা আঁচনি, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, এইবিলাক আমি ৰেচন কাৰ্ডৰ লগত যেতিয়া লগ লগাই দিম তেতিয়া আমাৰ ৰাইজ বহু পৰিমাণে উপকৃত হ'ব। আজি আমি দেখিছোঁ যে আগত কোনেও কল্পনাও কৰা নাছিল, মানুহে ধান কিনি 600 টকাত বিক্ৰী কৰিছিল। এতিয়া চৰকাৰে 2200 টকাত ধান কিনে, মিলৰ মালিকেতো আৰু বেছি পইচা দিব খোজে। আজি আমাৰ মাজত লাহে লাহে এই ধৰণে গ্ৰাম্য অৰ্থনীতিৰ ভেটিও শক্তিশালী হৈছে। মই পুনৰ এবাৰ মাজুলীৰ ৰাইজক আজিৰ দিনটোত 10,000তকৈ অধিক পৰিয়ালে মাটিৰ পট্টা পাব। মাজুলীৰ জীৱনত আজিৰ দিনটো এটা নিৰ্ণায়ক দিন, সুন্দৰ দিন, ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখা দিন হৈ ৰৈ যাব। আজিৰ এই দিনটোত যিসকলে ভূমি পট্টা পাবলৈ সক্ষম হ'ল তেওঁলোকক মই অন্তৰৰ গভীৰতম কোণৰ পৰা অভিনন্দন জনাইছোঁ। আৰু যিসকলে কিবা কিবি কাৰণত ভূমি পট্টা পোৱা নাই তেওঁলোকে দ্বিতীয়বাৰ আবেদন কৰিব নালাগে। আমি বসুন্ধৰা 3ৰ সময়ত তেওঁলোকেও যাতে মাটিৰ পট্টা পায় তাৰ ব্যৱস্থা আমি কৰি দিম। সেই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দি থৈ গৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, জনপ্ৰতিনিধি শক্তিশালী নহ'লে ৰাইজৰ কাম কাজ চৰকাৰে বিচাৰিলেও আগবাঢ়ি নাযায়। আজি এই মাজুলীত ইমান ডাঙৰ কাম হৈছে, যদি প্ৰধান বৰুৱা ডাঙৰীয়া আৰু ভুৱন গামৰ ঐকান্তিক সহযোগিতা নাথাকিলেহেঁতেন ইমান ডাঙৰ কৰ্মযজ্ঞ আমি কোনেও কৰিব নোৱাৰিলোহেঁতেন। মই সকলোকে অনুৰোধ কৰিম, প্ৰধান বৰুৱা আৰু ভুৱন গামৰ হৈ এটা দীঘলীয়া হাত চাপৰি আপোনালোকে বজাওক, কাৰণ তেখেতসকলৰ প্ৰচেষ্টাতে আজি এই কাম সম্ভৱ হৈছে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে আশীৰ্বাদ আমাক কৰি থাকিব। আপোনালোকৰ আশীৰ্বাদ হ'লে আমি এনেকৈ অসমখনক আগুৱাই লৈ গৈ থাকিব পাৰিম। পুনৰ এবাৰ আপোনালোকক শুভেচ্ছা জনাইছোঁ। প্ৰভু ঈশ্বৰ সকলক মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা আকৌ এবাৰ সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ। মাজুলীৰ ৰাইজৰ পুনৰ এবাৰ মোৰ প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। মোৰ লগত সকলোৱে একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। মহোদয়, আপোনাৰ তেজদীপ্তমান চিন্তা, আশা প্ৰত্যাশাৰ প্ৰত্যয়েৰে ভৰা বাস্তৱিক যুগাত্মক চিন্তাই অসমক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। মহাশয়, আপোনাক আন্তৰিক ধন্যবাদ। এতিয়া আমি আজি মাজুলী সৰ্বমুঠ 10,932টি পৰিয়ালক আনুষ্ঠানিকভাৱে